এজন দুজন নহয় মুঠ ৪১ গৰাকীকৈ ছাত্ৰ ছাত্ৰী বিদ্যালয়তেই হঠাৎ অসুস্থ ছাত্ৰ ছাত্ৰীসকল। ঘটনা বকুৰ পুথিমাৰী শালমৰা আঞ্চলিক অনুসূচিত মধ্য ইংৰাজী বিদ্যালয়ত ইজনৰ পিছত সিজন ছাত্ৰ ছাত্ৰীৰ অৱস্থা এয়া। কিন্তু হঠাৎ কিয় এই অৱস্থা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ? খণ্ডত চৰম অৰাজকতাৰ সৃষ্টি হৈছে। ইয়াতে এই কণ শিশুসকলক খাদ্যৰ নামত বৰবিষ খুৱাইছে। ইয়াতে বিও সম্পূৰ্ণভাৱে এই অনৈতিক কাৰ্য জড়িত আছে। আৰু আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে পুথিমাৰী যোনটো LP স্কুল আছে, এই স্কুলৰ প্ৰধান শিক্ষক ফজলুৰ ৰহমান এজন একদম কাৰাপ্টেড পাৰ্চন হয়। তেখেতে দীৰ্ঘদিন ধৰি দুৰ্নীতি চলাই আহিছে। ইতিমধ্যে খাদ্যৰ নামত এই অঞ্চলৰ ল'ৰা ছোৱালীসকলক বৰবিষ খুৱাই তেখেতসকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে মই শিক্ষা বিভাগক অনুৰোধ জনাইছোঁ যে এনেকুৱা দুৰ্নীতিপৰায়ণ এনেকুৱা ছাত্ৰ ছাত্ৰীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্ৰধান শিক্ষকক সীমিত সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। ঘটনা অনুসৰি বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল। স্থানীয় ৰাইজৰ অভিযোগ, প্ৰধান শিক্ষক ফজলুৰ ৰহমানে দীৰ্ঘদিনৰে পৰা খাদ্যৰ নামত চলাই আহিছে ব্যাপক দুৰ্নীতি, আৰু তাৰ ফলস্বৰূপে বেয়া খাদ্য খুওৱাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকলৰ। সুধিছোঁ, তেওঁ কৈছে যে কণী খাইছে আৰু ভাত খাইছে। তাৰপিছত তেওঁলোকক চিৰাপ এটা খুৱাইছোঁ, দৈ খুৱাইছোঁ। এতিয়া মেক্সিমাম আই থিংক 45% আহিছিল, 45% আহিছিলে। তাৰপৰা মই 4টা ৰেফাৰ কৰিছোঁ, 4টা ৰেফাৰ কৰিছোঁ। আৰু 2টা আছে, তেওঁলোকে পেৰেণ্টছে এতিয়া কৈছে যে অলপ ভাল পাইছে। সেইকাৰণে তেওঁলোক অলপ 5 মিনিটমান অলপ চাই যদি ভাল পায় বৰ্তমানে কিবা ভৰ কাৰণ আছে নেকি ল'ৰা ছোৱালীকেইটাৰ? এতিয়া যদি ফুড পয়জনিং কেছ লাগি আছে, এইটো টেষ্ট কৰাৰ পিছতে গম পাম। সঁচাকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিলে নেকি প্ৰধান শিক্ষক ফজলুৰ ৰহমানে? আগন্তুক দিনত ঘটনা সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বিষয়। ব্যুৰ' ৰিপৰ্ট, 5th পিলাৰ।